3 মিনিট একদম টু দ্য পয়েন্ট মাননীয় অধ্যক্ষ মহোদয় সাধাৰণতে স্পিকাৰ্ছ ইনিচিয়েটিভটো প্ৰথম দিনা বাজেট সেশনৰ ৰাজ্যপালৰ বক্তব্য প্ৰথম দিনা দিয়া হয় সেইদিনা স্পিকাৰ্ছ ইনিচিয়েটিভটো সাধাৰণতে লোৱা নহয় কিন্তু আজি যেহেতু আমাৰ অধিৱেশন কোকৰাঝাৰত হৈ আছে আৰু এইটো 6 শিডিউল এৰিয়া আৰু সেই কাৰণে অধ্যক্ষ মহোদয় আজিৰ দিনটোতেই স্পিকাৰ্ছ ইনিচিয়েটিভ এই প্ৰসংগত এইটো 6 শিডিউল এৰিয়াৰ উন্নয়নৰ কথাটো লৈ পেলাই আজি এই বিষয়বস্তুৰ ওপৰত আলোচনা দিয়াৰ কাৰণে আমি অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ অন্তত কোকৰাঝাৰ বা বিটিএ দিবাসীয়ে ভাবিব যে আমাৰ ইয়াত সেশন হ'ল আৰু সেই দিনটোত আমাৰ বিষয়টো আলোচনা হ'ল এইটো এইকাৰণে অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ যিয়ে নহওক অধ্যক্ষ মহোদয় আমি এই বিষয়টো আলোচনা এই কাৰণে কৰিব লগা হৈ আছে যে সাধাৰণতে 6 শিডিউল এৰিয়াত বা বিভিন্ন ট্ৰাইবেল জনগোষ্ঠী তেওঁলোকে নিজকে বঞ্চিত বুলি অনুভৱ কৰাৰ কাৰণেই আচলতে তাত স্বায়ত্ব শাসন দিয়া হৈছিল বা চুক্তিবিলাক হৈছিল কিন্তু তাৰ পিছতো এতিয়াও যদি অনুভৱ কৰে স্বায়ত্ব শাসন দি তেওঁলোকৰ নিজৰ অঞ্চলৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে তেওঁলোকে নিৰ্বাচন পাতি পৰিষদ চলাই ইমান দিন অসম চৰকাৰে বাজেট দি আছে তাৰ পিছতো যদি অনুভৱ হৈছে যে এতিয়ালৈকে ডেভেলপমেণ্ট আশা কৰা ধৰণে হোৱা নাই তেনেহ'লে আমি এই কাৰণবিলাক ফহিয়াই চাব লাগিব এটা কথা হ'ব পাৰে যে বাজেট যিমান প্ৰয়োজন এই অঞ্চলৰ এলেকাৰ কাৰণে অসম চৰকাৰে সিমানখিনি দিয়া নাই আৰু এটা হ'ব পাৰে যে প্ৰয়োজন সাপেক্ষে বাজেট দিছে কিন্তু তাৰ ইমপ্লিমেণ্টেশ্যনটো আশাব্যঞ্জক হোৱা নাই মই এটা উদাহৰণ দিব খুজিছোঁ অধ্যক্ষ মহোদয় এই বিটিএডিত নহয় বেলেগ আমি স্বায়ত্তশাসিত পৰিষদত আমি গৈছিলোঁ অসম বিধানসভাৰ এষ্টিমেট কমিটিৰ হৈ যেতিয়া আমি গৈছিলোঁ তাত স্কিমবিলাক চাবলৈ তেতিয়া আমাৰ গুৱাহাটীৰ পৰা বিভিন্ন বিভাগৰ চিফ ইঞ্জিনিয়াৰ ডাইৰেক্টৰ বা তেওঁলোক আমাৰ লগত গৈছিল কিন্তু তাত যেতিয়া আমি স্কিমবিলাক চাওঁ তেতিয়া আমাৰ গুৱাহাটীৰ পৰা যোৱা আমাৰ ৰাজ্য চৰকাৰৰ বিষয়াসকলে কৈছে আমি ছাৰ এইটো ক'ব নোৱাৰিম যিহেতু এই বিভাগবিলাক হস্তান্তৰ কৰা হৈছে তাত স্বায়ত্তশাসিত পৰিষদৰ তাত আৰু বাজেটবিলাক তেওঁলোকক ডাইৰেক্ট দিয়া হয় তেওঁলোকে কাম কৰে তেওঁলোকে চায় ইয়াত আমাৰ একো চাবলগীয়া নাথাকে তেতিয়া আমি দেখিলোঁ যে তাত যিমান পুঁজি যি আঁচনিত ধৰা হৈছিল আৰু সাধাৰণতে অন্য এলেকাত যিমান কাম হয় যিটো আমাৰ অসম চৰকাৰৰ বিষয়াসকলে ডাইৰেক্ট চায় তাত যিটো লেভেলত কাম হয় তাতকৈ বহুত পুৱাৰ কাম হৈছে আৰু বহুত মানে তেতিয়া আমাৰ লগত যোৱা অফিচাৰবিলাক তেওঁলোক হেল্পলেছ কৈছে স্বায়ত্তশাসিত পৰিষদক বাজেট দিয়াৰ কাৰণে তেওঁলোকে কামটো কৰিছে তাৰপিছত আমি দেখিলোঁ এইটো যেন জবাবদিহিতা নোহোৱাৰ নিচিনা এটা অৱস্থা তেওঁলোকে খুব দুৰ্বল কাম হৈছে আৰু আঁচনি এষ্টিমেট মতে হোৱাই নাই কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ ওপৰত আৰু এতিয়া মানে তাত কোনেও যেন দায়িত্ব নোলোৱা ধৰণৰ অৱস্থা গতিকে এই বিষয়টোত কিবা লেকুনা আছে নেকি এই বিষয়টো আমি চাব লাগিব আমি স্বায়ত্ত পৰিষদক যিবিলাক ডিপাৰ্টমেণ্ট তেওঁলোকক আমি দিলোঁ যে বাজেটটো ৰাজ্য চৰকাৰে দি দিয়ে যে আপোনালোকে আলোচনা কৰি আপোনালোকে স্কিমবিলাক ইমপ্লিমেণ্ট কৰিব তাত যদিহে কামবিলাক অন্য ডিষ্ট্ৰিক্টৰ নিচিনা নহয় আৰু তাত যদি এই কথাবিলাক ৰাজ্য চৰকাৰৰ বিষয়াসকলে হাত দিব নোৱাৰে তেনেহ'লে আমি ভাবোঁ যে স্বায়ত্তশাসিত পৰিষদ দিয়াত লাভ হ'ল নে লোকচান হ'ল যদি ৰাজ্য চৰকাৰে ডাইৰেক্ট ইমপ্লিমেণ্ট কৰিলেহেঁতেন তেনেহ'লে হয়তো তাত কামৰ ইমান নিম্নমানৰ কাম নহ'লহেঁতেন মই 2-4টা স্বায়ত্তশাসিত পৰিষদত নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ গতিকে তাত পৰিষদীয় নিৰ্বাচনত যিসকল নিৰ্বাচিত হয় দায়িত্ব লয় তেওঁলোক নিশ্চয় এই কমিউনিটিৰ ডেভেলপমেণ্টৰ কাৰণেই এলেকাৰ বৃহত্তৰ উন্নয়নৰ কাৰণেই স্বায়ত্তশাসিত পৰিষদত তেওঁলোক নিৰ্বাচিত ৰাইজে কৰিছে গতিকে কমিউনিটিৰ ৰিপ্ৰেজেণ্টেশ্যনটো কৰোঁতে তেওঁলোকে অন্ততঃ এই আঁচনিবিলাক পুঁজিৰ সদব্যৱহাৰটো কৰিব লাগিব নহ'লে কেৱল ৰাজ্য চৰকাৰে পুঁজি কম দিয়ে বুলি ক'লেই আমি হয়তো মানি ল'ব নোৱাৰিম এইটো এটা প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল আৰু পুঁজি য'ত কম আছে সেইটো তাত মানে হয়তো আমাৰ ৰাজ্য চৰকাৰে বিবেচনা কৰিব লাগিব আৰু 3 নম্বৰ কথাটো হ'ল যেতিয়া স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ হৈছিল প্ৰভিঞ্চিয়েলাইজ এক্ট 2017 অনুযায়ী আমি দেখিছিলোঁ যে স্বায়ত্তশাসিত 6 শিডিউল এৰিয়াৰ বাহিৰে বাকী স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল 6 শিডিউল এৰিয়াৰবিলাক স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ নহ'ল বহুত দিন ওলমি আছিল হয়তো তাত কিবা টেকনিকেল প্ৰব্লেম আছিল গতিকে এই ক্ষেত্ৰত এইটো লৈ অসম বিধানসভাত বহুত আলোচনা হৈছিল যে 6 শিডিউল এৰিয়াৰ স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ একে আইনৰ আওতাত
কিয় নহ'ল বা পিছত তেওঁলোকৰ কাৰণে ছেপাৰেটলি কৰিব লগা হ'ল, তেওঁলোক অলপ পিছ পৰিল। গতিকে এই বিষয়টো আমি ৰাজ্য চৰকাৰে চাব লাগে। আৰু 3 নম্বৰ কথাটো হ'ল যে 6 শেডিউল এৰিয়াত বিভিন্ন জনগোষ্ঠীৰ লোক থাকে, ট্ৰাইবেল নন ট্ৰাইবেল যিসকল আছে। আমি দেখিছোঁ কেতিয়াবা এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীক বিশ্বাসত নোলোৱাৰ কাৰণে বা তেওঁলোকৰ পাৰস্পৰিক আস্থা বিশ্বাসৰ অভাৱ হোৱাৰ কাৰণে কেতিয়াবা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় বা কেতিয়াবা বিভিন্ন জনগোষ্ঠীৰ মাজত যিটো জনগোষ্ঠীয় যিটো সদ্ভাৱ সম্প্ৰীতি বা ঐক্যবদ্ধ দায়বদ্ধতা সেইটো নোহোৱাৰ কাৰণেও এইটো বিফল হয়। গতিকে এই বিষয়টো যাতে ভালকে চোৱা হয় তেনেহ'লে আমি ভাবোঁ যে 6 শেডিউল এৰিয়া মনোৰঞ্জন মানে অধ্যক্ষ মহোদয় আপোনাক